বিশেষকৈ আমাৰ দুটা বিল্ডিং আজি উদ্বোধন কৰিলোঁ। এটা হ'ল কিবা মিটিং হল কাম ক্লাছৰুম, এটা সেইটো আমাৰ উষা আণ্ডাৰত আমি সেই গ্ৰেণ্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু এটা হ'ল লাইব্ৰেৰী বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ, এই দুটাও উষাৰ আণ্ডাৰত সেইটো আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি সেইটো কণ্ট্ৰেক্টৰ যি কণ্ট্ৰেক্টৰে আমাৰ সেই কামটো কৰিছে সি আমাক গঠন কৰি দিছোঁ। আৰু সেইটো গঠন কৰাৰ কিবা সুযোগ লৈ আমি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী উত্তম বৰা ডাঙৰীয়াক আনি সেই দুটা বিল্ডিংটো আমি উদ্বোধন কৰিলোঁ। আমি উদ্বোধন কৰি আমি কিয়নো আমি আমাৰ কিবা আছিল লাগতিয়াল আছিল, যেনেকুৱা মিটিং হল আমাৰ কলেজত নাছিলে। আৰু এটা হ'ল আমাৰ ডিগ্ৰীৰ কাৰণে ক্লাছৰুম নাছিলে, সেই ক্লাছৰুম তিনিটা ক্লাছৰুম পাবলৈ সক্ষম হৈছোঁ। আৰু মিটিং হল নাছিল আমাৰ, সেই সদায় আমাৰ ক্লাছৰুম কেইটাত কিবা কৰি মেনেজ কৰি সেইটো মিটিং হল বাকী আছিল। এতিয়া আমি এক্সট্ৰাকৈ মিটিং হল মই সুখী আৰু এটা কথা হ'ল আমাৰ লাইব্ৰেৰীটো এটা ফ্ল'ৰে আছিল, 50 ষ্টেণ্ড আছিলে। আমাৰ কিতাপবিলাক পঢ়িবলৈ জাগাই নাছিলে। সেইটো আজিৰ পৰা আমি বহুত স্পেচ পালোঁ কিতাপ ৰখাৰ কাৰণে। আৰু আমি বিশেষকৈ আজিৰ এই উদ্বোধন কৰিব পাই বহুত সুখী। আমি ভাৰত চৰকাৰত থ্ৰুদি আমাক যে সেই গ্ৰেণ্ট দি আমাৰ যি লাগতিয়াল বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।